Hello everyone. এতিয়া বাজিছে 4:30. আজি লাইফত ফাৰ্ষ্ট টাইমৰ কাৰণে মৰ্নিং ৱাক কৰিব আহিছে। তো চাই দেখো মোৰ ভিডিঅ'টা আগলে। এতিয়া আহিছো আমি আমাৰ এটা বেলেগ চাইডত। লাইফত ফাৰ্ষ্ট টাইম আহিছো, ফাৰ্ষ্ট টাইম ফুৰিবৰ কাৰণে। একদিন আহিছো। মনত আছে ना, তুমি जो एक रास्ता लो इनसिला इधर से हम लोग एक बार आए थे। बीच बीच में हिंदी बोल रही हूँ। कुछ भी कर सकते हैं लोग, जैसे मैंने आज सुबह उठकर वो किया है, अपना डेयर कंप्लीट किया है। तो आप लोग देखते रहिए। वो ये है हम लोगों का मिनी शिलोंग। আমি ফাইনালি ঘৰ পাই গলো। দেখিছেনে এতিয়া কিমান পোহৰ হৈছে? সেই ৰাতিপুৱাতে গৈছো, সেয়া আমি ঘৰ পাই গলো ফাইনালি। এয়া মই লাইফত ফাৰ্ষ্ট টাইম য়োগা কৰিছোঁ, লগতে অকণ এক্সাৰচাইজো কৰিছোঁ। আগতে কৰি পোৱা নাই, কিয়নো আজি নাজানো মনটো গ'ল। ৰাতিপুৱা উঠিছোঁ যিহেতু, ভাবিলে একেলগত অকণমান য়োগা আৰু এক্সাৰচাইজ কৰি দিওঁ। চ' অলপ কৰি দিলোঁ আৰু আপোনালোককো দেখালোঁ। ফাইনালি আমাৰ এক্সাৰচাইজ হৈ গ'ল। এতিয়া যাম আমি তলত। বহুত এক্সাৰচাইজ কৰিলো আজি, বহুত এক্সাৰচাইজ কৰিলো, বহুত একদম ঘামি গৈছো মই, কষ্ট মোৰ। হেল্ল' এভৰিৱান, এতিয়া মই ঠাই যাবলৈ ওলাইছো। মই অকলে নাযাওঁ, মানুহজন যাব আৰু মোৰ মা যাব। তো চাই থাকিব মোৰ ভিডিঅ'টো আগলে। এয়া হৈছে আমাৰ ওচৰৰে মানে কেন্দুকণা বুলি কয় এইখিনি। এই চকটো অলপ দেখালোঁ বজাৰখন আপোনালোকক। ইয়াতো অকণমান মানে কি ট্ৰাফিক জাম হৈছে, যিহেতু মানে এইখিনি চাৰিআলি হয়, মানে চাৰিওপিনে যোৱা ৰাস্তা আছে, সেই অকণমান জাম হয়। তাৰপিছতে এয়া আমি মানে হাৱৈত সোমালোঁ। এতিয়া সিহঁতৰ ঘৰ পামেই গৈ। তো এইখিনি আপোনালোকক অকণমান দেখালোঁ। পৰিৱেশটো যিহেতু ভাল লাগিছে, যিহেতু বহুত গৰম আছে। তাৰপিছতে আছে এইফালে চাৰিওফালে গছ গছনি, ধুনীয়া লাগে পৰিৱেশটো। সেয়ে মই ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ। এয়া মই আহি কিনে কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, যিহেতু বহুত গৰম, কাপোৰ চেঞ্জ কৰিলোঁ। তো বলক তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টোত মই কি কৰোঁ দেখাই থাকিম বাৰু, চাই থাকক ভিডিঅ'টো। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আচলতে মই যোৱাকালি নহয়, আচলতে পৰহি মই য'ত গৈছিলোঁ, তাৰপিছত মানে সিহঁতৰ তাত যোৱাৰ পিছত মোৰ ইমান মাথাটো ঘূৰাইছে, কিয় বা নাজানো, যিহেতু বহুত গৰম, কিবা এটা চাফকেশ্যন ফিল হৈছিলে। তো সেয়েহে মই ভিডিঅ' বনাব নোৱাৰিলোঁ, মানে মোৰ বহুত খাৰাপ হৈ গৈছিল সেইদিনাখন।
তাৰপিছতে ঘৰত আহি 1 ঘণ্টামান শুই দিলোঁ। দিয়াৰ পিছত অকণমান ভাল পালোঁ। তাৰপিছত কালিও মানে বহুত ব্যস্ত আছিল, যিহেতু বাহঁত আছিলে। আচলতে তেওঁলোক কালি গুচি গ'ল। তো ঘৰটো পূৰা খালী খালী হৈ গৈছে। কিবা এটা ভাল লগা নাই এতিয়া, নাজানো। তো ভিডিঅ' বনোৱা নাই, ভাবিলোঁ মই আজি ভিডিঅ'টো বনাই লওঁ। তো ভিডিঅ'টোত কি দেখাব পাৰোঁ আজি মই একো নাজানো। তথাপিও ভাবিছোঁ মই ভিডিঅ'টো যিহেতু ষ্টাৰ্ট কৰিছোঁ, শেষটো কৰিবই লাগিব। তো ব'লক তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো মোৰ আগলৈ। হেল্ল' এভৰিৱান, এতিয়া মই আকৌ আহিলোঁ গা ধুই কিনে, মানে ৰাতিপুৱা কাম কৰি একবাৰ গা ধুলোঁ আৰু একবাৰ গা পা ধুই আহিলোঁ। এতিয়া যাওঁ বাৰু পাকঘৰত কিবা এটা খাম। আজি আচলতে বিশেষ বেলেগ এটা বস্তু খাম। কি খাম জানে? দেখাওঁ বাৰু আপোনালোকক। আজি খাম আমি কল, তাৰপিছতে খাম স্পেচিয়েল ডিছ কিবা এটা আছে। স্পেচিয়েল নহয়, কেতিয়াবা মাজে মাজে খাওঁ বাৰু। কেতিয়াবা খাই ভাল লাগে। এয়া আজি আমি কল খাম আৰু চাকু খাম। মানে মই ইমান ভাল নাপাওঁ, যিহেতু মোৰ গেছ প্ৰব্লেম আছে, মই ইমান নাখাওঁ। কিন্তু আজি অলপ খাওঁ। তো আপোনালোকে বাৰু চাই থাকক। এয়া মই লৈ ল'লোঁ, অকণ কল লৈছোঁ, তাৰপিছতে মানিজনৰ। তো আমি এইখিনি খাই লওঁ। এতিয়া মই খাই ল'লোঁ ৰাতিপুৱাৰ আহাৰ চাকু, আৰু আপোনালোকে দেখিলে বাৰু চাকু আৰু কল খালোঁ। তো মই ভাবিছোঁ আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰি দিম, আৰু যিহেতু ভিডিঅ'টো আধৰুৱাকৈ বনাইছোঁ, তো ইমান এটা ভাল নালাগে এনেকৈ। তো আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টোত বিশেষ আজি একো নাই, তথাপিও যদিহে ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে আজিলৈ মোৰ ভিডিঅ'টো সামৰণি মাৰোঁ। থেংক ইউ ফৰ ৱাচিং এণ্ড বাই বাই।